গুড মৰ্ণিং বন্ধুসকল, আজি আকৌ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবেই সকলো ভালে আছে। বন্ধুসকল, আজি আকৌ মই আহিছোঁ পথাৰৰ মাজলৈ। আজি মই আমাৰ নিজৰ খেতি পথাৰৰ কাৰণে কঠীয়া তুলিম। তো ভাইটি, মই আৰু দেউতা আহিছে। সৌটো দেউতা দূৰত আছে। সেয়েহে ভিডিঅ'টোৰ লগত বনি থাকিব। আজিৰ দিনটো কি হয়। বাৰী গৈ আছোঁ কঠীয়া তলিলৈকে। এইফালে ৰোৱনী আজি সোনকালে সোমাই গ'ল পথাৰত। কি বতৰটো ঠাণ্ডা, আজি বতৰ বহুত ধুনীয়া। কঠীয়া তুলি ৰোৱনী কৰিও ভাল লাগিব। সেয়েহে ৰাতিপুৱা আহি গ'লোঁ পথাৰলৈ। বন্ধুসকল, এই মাথাউৰি সিপাৰে আমাৰ ঘৰ। আগতে এইফালে এই মাথাউৰি নাছিলে, এইটো নতুন মাথাউৰি মই সিদিনাখন ভিডিঅ' দেখুৱাইছিলোঁ। এইটো দীঘল চাওক। ইয়াত দেউতাই কঠীয়া তুলি আছে। আমি সোমাম এতিয়া। ষ্টাৰ্ট কৰি দিলোঁ আমি এতিয়া।
বন্ধুসকল দেখিছে মই তুলি তুলি ক'ত পাই গ'লোঁ, ইমানখিনি তুলি দিলোঁ, এয়া ইমান তাৰপৰা দেখিছোঁ ইয়াত একদম লাহে লাহে এইফালেদি পানী সোমাই আছে, এইফালেদি চাই লওক, দেখা পাইছে গাইছ, ধৰণে ইয়াত বোকা বোকা হৈ আছিলে, এতিয়া বহুত পানী বাঢ়ি ইমানখিনি হৈ গ'ল গাইছ। ধৰণে ইয়াত পানী নাছিলে, এতিয়া চাওক ইমানখিনি পানী হৈ গ'ল, পানী বাঢ়ি আছে। ঢুঙাচোন পুৰা বাঢ়ি আছে। আমাৰ লোকৰ কি ধৰক অলপ আগেদি যায়, অলপ আগে এইখিনি পাই যায়। পটককৈ মই ঘৰত আহিলোঁ, ঘৰত আহি কেইটামান ভাত খালোঁ, ভাত খাই ইয়াত জাল লৈ ওলাইছোঁ। তো তাতে আজি নদী পানী বাঢ়ি আছে না গাইছ, তো মাছ ওলাইছে চাগে, তো কেইটামান আজি জালত মাছ ধৰিম। ভিডিঅ'টোৰ লগত বনি থাকক, আপোনালোকে আজি মাছ ধৰা ভিডিঅ' দেখুৱাম আপোনালোকক। বন্ধুসকল ৰাতিপুৱা বতৰটো ডাৱৰীয়া আছিলে, এতিয়া অলপ গুপগুপীয়া ৰ'দ আৰু গৰম মাৰিছে। তাতে নদী বন্ধুসকল এনেধৰণৰ মজা মজা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, যাতে মই আপোনালোকক আৰু নতুন নতুন ভিডিঅ', ধুনীয়া ধুনীয়া ভিডিঅ' পূৰা দেখুৱাব পাৰোঁ। তো ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব, সেয়াই। পানী এনেকৈ বৈ অহা নাছিলে ইয়াত, এতিয়া পানী বৈ বৈ এইটো চাইডে পাৰ হৈ আছে পানী, আৰু বাঢ়িয়ে আছে পানী। বন্ধুসকল দেখা পাইছে, ইয়াত মাছো পাইছোঁ, এইটো চাওক মাছ এটা পাইছোঁ চাওক। माछो माथि उठेको थियो अघि पनि। झिँगे माछो
তো বন্ধুসকল এনেকুৱা কৰি মোৰ দেউতাই 3-4বাৰ জাল মাৰিলে, মাছ খাচ ইমান হেৰি নাই আজি। তো মই লাহেকৈ ঘৰলৈ গুচি আহি আছোঁ। মই মাছ বেলেগ এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ দেখাম নদীত, আৰু তাতে আৰু মাৰি ভালকৈ, তেতিয়া মাছ পালে আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু গাইছ লাহে লাহেকৈ এনেকৈ কৰি ভিডিঅ'টো সামৰি মৰা ফালে আগবাঢ়িছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।